প্ৰায় 32,000 পদ মুকলি আছে আৰু এইটো হৈছে গোটেই অসমৰ। আৰু প্ৰথমে আপোনালোক জনাই দিওঁ, আগন্তুক নিৰ্বাচনৰ আগত প্ৰায় 5,000 পদৰ অনলাইন আবেদন হ'ব আৰু সেই আবেদনটো হৈছে APDCL-ৰ। APDCL-ৰ 5,000 পদৰ ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কোনো ধৰণৰ এক্সাম নহয়। লাইনমেন হওক বা আপোনাৰ যিটো প্ৰতিখন গাঁৱে গাঁৱে যি কামটো কৰিব লাগে সেই লাইনমেনৰ কামটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে, অকল ইণ্টাৰভিউ দিব লাগিব। আৰু ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ বা আপোনালোকে প্ৰতিখন গাঁও পঞ্চায়তে এপ্লাই কৰিব পাৰিব। কোনটো ঠাইত মানে আপোনাৰ সেই জিলাখনৰ নাম বা আপোনাৰ ওচৰৰ সেই টাউনটোৰ কাৰণে ইয়াতে পদ খালী হৈ আছে নেকি, আপোনালোকে সেই ডিটেইলছখন প্ৰথমে জানি লওক, মানে ক'ত খালী হৈ আছে। গুৱাহাটীৰ নুনমাটি, জালুকবাৰী, আজাৰা, বেলতলা, উত্তৰ গুৱাহাটী, ছয়গাঁও, বকো, ৰঙিয়া, হাজো, বাইহাটা চাৰিআলি, সোণাপুৰ, তেজপুৰ, ঢেকীয়াজুলি, ৰঙাপাৰা, বিশ্বনাথ চাৰিআলি, বিহালী, গহপুৰ, লখিমপুৰ, ঢকুৱাখানা, বিহুবৰীয়া, গোগামুখ, ধেমাজি, মাছখোৱা, চিলাপথাৰ, চাবুৱা, দুলিয়াজান, মৰাণ, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, ফিলবাৰী, ডুমডুমা, কাকপথাৰ, চেপন, শিমলুবাৰী, সোণাৰী, সৰুপথাৰ, বোকাখাত, দেৰগাঁও, নগাঁও, ৰহা, কলিয়াবৰ, ধিং, হোজাই, লংকা, লাহৰীঘাট, জাগিৰোড, কলাইগাঁও, ওদালগুৰি, ভেৰগাঁও, টংলা, ধমধমা, চামটা, টিহু, মোকালমা, মুছলপুৰ, তামোলপুৰ, গড়েশ্বৰ, বৰমা, শালবাৰী, পাঠশালী, কলগাছিয়া, বৰপেটা ৰোড, বৰপেটা টাউন, মন্দিয়া, জনীয়া সমষ্টি, ধুবুৰী, বিলাসীপাৰা, চাপৰ, গৌৰীপুৰ, হালাকুৰা, মানকাচৰ, গোৱালপাৰা টাউন, মাটিয়া, ধূপদৰা, দুধনৈ, লক্ষীপুৰ, ডিফু, বৈঠালাংছু, বকলিয়াঘাট, বোকাজান, হাউৰীঘাট, হাফলং, মাইবং, শিলচৰ, লক্ষীপুৰ, ইয়াতে সোণাই, বলাই, হাইলাকান্দি, লালা, কাটলিচেৰা, পাচনগ্ৰাম, বদৰপুৰ, কৰিমগঞ্জ, আনিপুৰ, নীলামবজাৰ, আছিমগঞ্জ আদি অনুষ্ঠিত কৰা হ'ব। ইয়াতে আপোনালোকে লিখা আছে। এইখিনি ঠাইত আপোনালোকে এপ্লাই কৰিব পাৰিব, যিহেতু গোটেই অসমৰ APDCL-ৰ 5,000 পদ আৰু লগতে ইয়াতে অনলাইনৰ যি কোঅৰ্ডিনেটৰ আপোনালোকে প্ৰতিখন পঞ্চায়ত অনুযায়ী আপোনালোকে এই পদটোৰ চাকৰি পাব। দৰমহা 14,000-ৰ পৰা যিহেতু আৰম্ভ হ'ব, আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখুৱাই আছোঁ, ইয়াতে চাওক, ইয়াতে আপোনালোকে যিটো চাই আছে APDCL-ৰ আপোনালোকে এপ্লাই কৰিব পাৰিব, আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। এই ফৰ্মখন আপোনালোকে যদি বিচাৰে মই আপোনালোকক পঠাই দিম। এতিয়ালৈকে আৰম্ভ হোৱা নাই, আৰম্ভ হ'লে মই নিশ্চয় জনাই দিম, কিন্তু ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াতে চাওক, আপোনালোকে কোনটো পদত এপ্লাই কৰিব সেই পদৰ নাম ইয়াতে দিব লাগিব। তাৰপিছত ফৰ্মটোৰ বাকীখিনি দিয়ে আছে, আপোনালোকে নাম লিখিব লাগিব, ফাদাৰ নেম, ডেট অফ বাৰ্থ, আপোনালোকে নিজৰ এড্ৰেছ লিখিব। ইয়াতে এড্ৰেছৰ ঠাই আছে, ইয়াতে এড্ৰেছ লিখিব ইয়াতে। লগতে আৰু তলত সকলোখিনি দিয়ে আছে, আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ ছেম বুলি লিখিব আৰু কোৱালিফিকেশ্যনখন লিখিব, মানে আপোনালোকৰ কি কোৱালিফিকেশ্যন। যদি মেট্ৰিক পাছ হয়, যদি হায়াৰ ছেকেণ্ডেৰী পাছ হয় সেইখিনি লিখিব, যদি ডিগ্ৰী আছে তেনেহ'লে সেইখিনি লিখিব। মুঠতে আপোনালোকে এইখিনি ইয়াতে দিব লাগিব। কোনটো ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে বা কোনটো স্কুলৰ পৰা পাছ কৰিছে, কেতিয়া পাছ কৰিছে, ডিভিজন বা পাৰ্চেণ্টেজ আপোনাৰ কিমান, সেইখিনি ইয়াত দিব। যদি আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব নাজানে, নিশ্চয় আপোনালোকে কৈ দিব, মই নিশ্চয় জনাই দিম। বাকী এইখিনি আছিলে।